অ মামা এই বিহাৰত যেনেকৈ 10,000 টকা দি ভোট আহৰণ কৰিছিলে তেনেকৈ বোলে আমাৰ অসমতো হেনো সেই 8,000 টকা দি ভোট আহৰণ কৰা চেষ্টা চলাইছে বোলে। আপুনি হয় নেকি কথাটো বাৰু? এই মামা খং নকৰিবচোন। এই অখিল দাহে কৈছে কিবা। অঁ সেই অখিল দাহে কৈছে, আপুনি চাই লওকচোন। বিহাৰত যেনেকৈ মহিলাসকলক 10,000 টকা দি ভোট আদায় কৰিছিলে, এইবাৰ অসমৰ মহিলাসকলকো আমাৰ 8,000 টকা দি ভোট আহৰণ কৰাৰ তেওঁলোকে এটা কৌশল অৱলম্বন কৰিছে। এনেকুৱা কথা কোৱা মানুহৰ সমান মূৰ্খ মানুহ পৃথিৱীত জন্ম হৈছে। অ মামা মামা কি হলো বাবা? অ মামা মাৰি ঠেং ভাঙি দিম। আপুনি যদি মাৰি ঠেং ভাঙি দিয়ে বিহু পিঠা কোনে খুন্দি দিব মোক? অ মামা কি হলো বাবা? এই ঘটনা এটা ঘটিছে নহয়। কোনটো ঘটনা? কোনটো ঘটনা মানে মামা? ঘটনাটো ডাঙৰ। অখিল দাই কেনেকে নাচি আছে চাওকচোন আপুনি। নটটো সৰি গৈছে, বাকী একো কথা নাই। মামা মামা কি হলো বাবা? এই অখিল গগৈ বাটকক বিচাৰি পাই গলো নহয়। সঁচাই? সঁচাই আকৌ। কোনটো? কোনটো মানে এইটো চক উকিল গগৈ মূল লৰা, উকিল গগৈ মূল লৰা। দেখিলে? ভগৱান। অ মামা কথা এটা সুধো। কথা নাই কোনো। আপোনাৰ কিবা আপত্তি আছে নি আকৌ? মোৰ কোনো আপত্তি নাই। আপুনি 35 বছৰ শাসন কৰি এতিয়া 10,000 টকা ইলেকশ্যনৰ সময়ত দি ভোট কিনিবলৈ আহিছে, লাজ লগা নাই? মই নাই কোৱা নহয় কিবা। অখিল দাহে কৈছে। মামা সঁচাই অখিল দাহে কৈছে, আপুনি চাই লওক আকৌ। হিমন্তই 35 বছৰ শাসন কৰি 10,000 টকা বিলাই তুমি ভোট ল'বলৈ আহিছা ইলেকশ্যনৰ সময়ত, লাজ লগা নাই? এনেকুৱা কথা কোৱা মানুহৰ সমান মূৰ্খ মানুহ পৃথিৱীত জন্ম হৈছে। মামা 10,000 টকীয়া চেকটো যে দিছে, এইটো কি নাটক কৰিবলৈ দিছে নেকি? আকৌ এই বাইদেউজনী এই 10,000 চেকটো পাই আপুনি ফুটপাথৰ দোকান খুলি ল'লে, আকৌ আপুনি ভঙাই আছে। এইটোতো নাটক কৰাই হৈছে ন? কিয় ক'লে মানে মই নাই কয়। বাইদেউজনী গৈ দোকানখন যে ভাঙি আছে চাওকচোন আপুনি। হিমন্তক যাই আপুনি দোকান দিব দিছে, আপুনি ভাঙিব দিছে। সেই 10,000 টকা দি কি নাটক কৰিব দিছে নেকি? ভগৱান।